হেল্ল' দোস্ত এই দোস্ত বুলি ক'লে দিয়াচোন একো নহয়। আজি আই পূজাৰ কিছু কাম কৰাৰ দৃশ্য দেখুৱাবলৈ ওলাইছোঁ আপোনালোকক। ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব হা। প্ৰত্যেক বছৰে আই ভগৱতীক এনেদৰে পূজা প্ৰাৰ্থনা কৰি প্ৰত্যেক বছৰে এনেধৰণে বিদায় দিয়া হয়। তাৰে কিছু কাম কৰাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। এতিয়া যা যোগাৰ হৈছে আৰু বৰ্তমান আপোনালোকে চাই থাকিব, কোনো স্কিপ নকৰাকৈ চাই থাকিব। এই হাজিৰা পইচা দিব লগা আছে মোক, নিদিওঁ দিয়ে আৰু নিদিওঁ বুলি ভাবিছিলোঁ। 1000 টকা দিবলগীয়া আছে, উপায় নাই। আমাৰ বৰ্তমান কাম খবৰ হৈছে, কিছু সময়ৰ পিছতে আমাৰ পূজা আৰম্ভ হ'ব।